ধন আহৰণৰ বাবে এগৰাকী শিক্ষয়িত্ৰীৰ অকল্পনীয় পদক্ষেপ। বিত্তীয় সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ বিক্ৰী কৰিলে নিজৰ নগ্ন ফটো। নিজৰ নগ্ন ছবি বিক্ৰী কৰি মাহিলী উপাৰ্জন ৭৩ লাখ টকা। ধনৰ বাবে মানুহে কি নকৰে? অকল্পনীয় যিকোনো পথ ধনৰ বাবে মানুহে গ্ৰহণ কৰিবলৈ বাধ্য হয়। তেনে এক ঘটনা সংঘটিত কৰিছে লছ এঞ্জেলছৰ শিক্ষয়িত্ৰী কটনী টিলিয়াই। এই ক্ষেত্ৰত অটিষ্টিক চাইল্ড অৰ্থাৎ মানসিক ৰোগত আক্ৰান্ত শিশুসকলক শিক্ষাদান কৰা এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী কটনী টিলিয়াই এক নতুন নজিৰ সৃষ্টি কৰিছে। নিজৰ নগ্ন ছবি বিক্ৰী কৰি প্ৰতি মাহে ৭৩ লাখ টকা উপাৰ্জন কৰে লছ এঞ্জেলছৰ এইগৰাকী শিক্ষয়িত্ৰী কটনী টিলিয়াই। টিলিয়াৰ স্বামীও এগৰাকী শিক্ষক। স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত দুই স্বামী স্ত্ৰীয়ে শিক্ষকতা কৰিয়েই নিজৰ সংসাৰ চলাইছিল। তেওঁলোকৰ আছে দুটা সন্তান। শেহতীয়াকৈ কটনী টিলিয়াই সংবাদ মাধ্যমক জনাইছে যে শিক্ষকতা কৰি উপাৰ্জন কৰা ধনেৰে তেওঁলোকৰ সংসাৰ চলোৱাটো ইমান সহজ নাছিল। ইয়াৰ উপৰিও লকডাউনৰ ফলত হঠাতে আৰ্থিক সংকটৰ সন্মুখীন হৈছিল টিলিয়াৰ পৰিয়াল। কেনেদৰে উপাৰ্জন বৃদ্ধি কৰিব পাৰি তাক লৈ চিন্তা ভাৱনা আৰম্ভ কৰিছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ইনষ্টাগ্ৰাম আৰু টুইটাৰত নিজৰ ছবি শ্বেয়াৰ কৰাৰ কথা মনলৈ আহে টিলিয়াৰ। এই দুয়োটা নেট মাধ্যমত প্ৰাপ্তবয়স্কসকলৰ বাবে থকা সুকীয়া বিভাগৰ বাবে নিজৰ একাউণ্ট খুলি লয় শিক্ষয়িত্ৰীগৰাকীয়ে। ইয়াতে শিক্ষয়িত্ৰী টিলিয়াই পোষ্ট কৰিবলৈ লয় নিজৰ নগ্ন ছবি। মুহূৰ্ততে টিলিয়াৰ ফলোৱাৰ অভাৱনীয়ভাৱে বৃদ্ধি পায়। ফলোৱাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে এডাল ছাবস্ক্ৰিপশ্যন ছাইট অনলি ফেশ্বনত নিজৰ নাম পঞ্জীয়ন কৰে শিক্ষয়িত্ৰীগৰাকীয়ে। ইয়াৰ পিছতেই টিলিয়াৰ নগ্ন ছবি অভাৱনীয় হাৰত বিক্ৰী হয়। এতিয়া এই ছবি বিক্ৰীৰ জৰিয়তে মাহত ৭৩ লাখ টকাকৈ উপাৰ্জন কৰি আছে শিক্ষয়িত্ৰীগৰাকীয়ে। নেশ্যনেল ডেস্ক ৰিপৰ্ট, ৰাফটাৰ 7 নিউজ।